নমস্কাৰ, মই গকুলে সপোন চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰলৈ। ৰাজ্যৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীৰ বাবে আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ছাত্ৰ ছাত্ৰীসকলে উৎকণ্ঠাৰে বাট চাই আছে পৰীক্ষাৰ ৰিজাল্টৰ বাবে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে 2 এদিনতে পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু ৰিজাল্টৰ অপেক্ষাৰ অন্ত পৰিছে ছাত্ৰ ছাত্ৰীৰ বাবে। ৰিজাল্টৰ তাৰিখ সম্পৰ্কে আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰকাশিত খবৰ অনুসৰি মাধ্যমিক শিক্ষা পৰিষদে 2022 চনৰ মে' মাহৰ শেষৰ সপ্তাহতেই মেট্ৰিকৰ ফলাফল ঘোষণা কৰিব। সেয়েহে অসম মেট্ৰিক পৰীক্ষাৰ ফলাফল তেওঁলোকৰ অফিচিয়েল ৱেবছাইট পৰ্টেলত উপলব্ধ হ'ব আৰু 10ম শ্ৰেণীৰ পৰীক্ষাৰ্থীয়ে নিজৰ ৰোল নম্বৰ আৰু জন্ম তাৰিখৰ সহায়ত এইবাৰ অনলাইন মোডৰ জৰিয়তে মাৰ্কশ্বিট ডাউনলোড কৰিব পাৰিব। বিভিন্ন ৱেবছাইটত মেট্ৰিকৰ উচ্চতৰ মাধ্যমিক ৰিজাল্টৰ তাৰিখ সম্পৰ্কে কেইবাটাও ঘোষণা আহিছে। প্ৰকাশিত খবৰ অনুসৰি অহা 25 মে' অথবা 26 মে'ৰ ভিতৰতেই ঘোষণা কৰা হ'ব পাৰে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট। এনেধৰণৰ বাতৰি পাই থাকিবৰ বাবে যদিহে বৰ্তমানলৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।